সো নমস্কাৰ মই মইনা কলিজা সকলক কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ আৰু আপোনালোকে চাই আছে তেজপুৰ ষ্টাৰ তো আজি আমি কথা পাতিব ওলাইছো নমস্কাৰ মোৰ নাম পল্লৱ দাদা এই জেচিবি দাদা কথা কিবা এটা কৈ দিয়াচোন মই শুনো এ বাদ দেও কণ্ডম ফাটি জন্ম হোৱাটোৰ কথা তো বন্ধুসকল আজি আমি কথা পাতিব ওলাইছো এজনী মইনা কলিজাৰ ওপৰত সি গুন্ডাইছে কেলা এতিয়ালৈকে ন কেলা ইনষ্টাগ্ৰামখন কতি পেট আৰু হেৰি মানে বাৰু যিয়ে নহওক ইনষ্টাগ্ৰামখন এতিয়ালৈকে কতি আৰু পেট দেখাই লেতেৰা কৰি গৈ আছিল কিন্তু তাৰ মাজত এনেকুৱা এজনী বুঢ়ী সোমাইছেহি যোনে মোক মেখেলা পিন্ধাব মোক মানে সকলোকে গজব বেজতি হে আৰু এজনী বুঢ়ীয়ে না কতি দেখায় না হেৰিয়ে দেখায় তাই মেখেলা পিন্ধাই ন ইনষ্টাগ্ৰামখন লেতেৰা কৰি দিছে আৰু মেখেলা ধুওঁতে সাফ এক্সেলৰ কেলা দামেই বাঢ়ি গ'ল আৰু বন্ধুসকল তোমালোকে তাইক পাগল বুলি নাভাবিবা তাই মুখখনে বেয়া তাই আমাক যিমান গালি দিয়ে ন মই সিমানখিনি গালি মোৰ এক্স গাৰ্লফ্ৰেণ্ডবোৰকো দিয়া নাছিলো সো বন্ধুসকল এই বুঢ়ীয়ে যিমানখিনি গালি আমাৰ ল'ৰাবোৰক দিছে ন তাৰ 1% যদি আমাৰ ল'ৰা এটা এনেকৈ ছোৱালীজনীক কোৱা হয় তাত বহুত ডাঙৰ নিউজ ওলালে হয় যে ছোৱালীক সন্মান কৰিব নাজানে ঐ ছোৱালীক বেয়া কথা কৈছে ছোৱালীক ৰিছপেক্ট কৰিব নাজানে লেডিজ ফাৰ্ষ্ট হাজিল লাৰ্ণ মেৰা চব সমান চকুৰে চাব লাগিব লেডিজ ফাৰ্ষ্ট বুলি কোনো কথা নাই যদি আমি ছোৱালীক সন্মান কৰিব লাগে ছোৱালীয়েতো আমাক লাগিব ন মই তাত সকলোবোৰ ছোৱালীৰ কথা ক'ব নাই যেনে এই বুঢ়ীজনীৰ কথা কৈছো আমাক বোলে পেটিগুট পিন্ধাই আহিবি কেলা মোৰ ফটা জাঙিটো পিন্ধাই পঠিয়াই দিম मोहब्बत का गम है मिले जितना कम है এই ওচৰত ন কেলা মহব্বতৰ কমি আছে নে এটোৰ কমি আছে কি জানো এই মানে কেলা অভাৰ তো বনৰা তোৰ খানদান বনৰা বেন বনৰা সব বনৰা আছে লোক বনৰা এই বুঢ়ীৰ কেলা কথা কোৱা কোনো সেন্সে নাই তই বনৰা তোৰ খানদান বনৰা হু আৰ ইউ তো দোকান में गोट पर गाली कैसे सीधी कबड्डी पूरा मारू तो चेक कर से कर এজনীয়ে কেলা কাৰ মেখেলা আনি কাৰ কতিত ভৰাই তাইহে জানে কি ভিডিঅ' বনোৱাই তুমি কি ভিডিঅ' বনোৱা কথাৰ কোনো কেলা মিনিঙে নাই ধেমালিতে জন্ম হোৱা জনী কেলা गाइस मैं इंग्लिश लेती हूं तो गाइस अब मैं पुनः चलूं ये कहां पानी मारता है कहां क्या करता है पता नहीं সালা বুঢ়ী ক'ত কি ভিডিঅ' বনাব লাগে সেইটোতো নেজানোৱে পথাৰত ঘটিলৈ হাগিব গ'লে এয়াৰ লেটিনত কেনি সোমোৱাই কেনি ধুৱে কেনেকৈ গম পাবি तो বনৰা তোৰ খানদান বনৰা বেন বনৰা সব বনৰা হাজিল লাৰ্ণ মেৰা তোৰ যদি ইমান কেলা এইটো চাই থাকিবলৈ মন যায় ন ভীমকলৰ কলডিলটো আনি লগাই ল কেলা নহয় দাদা আকৌ এবাৰ কৈ দিয়াচোন জেচিবি দাৰ কথা আৰে হেতুৰ কথানো কি কবি আৰু ফাটি জন্ম হৈ গ'ল ধেমালিতে হৈ গ'ল আৰু কি কওঁ আমাৰ ইউটিউবাৰবোৰৰ একাউণ্ট উৰাও হাজিল লাৰ্ণ মেৰা গোটেইটো ন ঠেলি সোমোৱাম কেলা কি একাউণ্ট বেন কৰিবি তোৰ বাপেৰে ঘৰৰ প্ৰপাৰ্টি পাইছ হা জন্মৰ পৰা লৈ আহিছিলি কেলা নগাঁৱতে থাকোঁ বৰঘাটত গৈ কেলা পাই যাবি अभी मजा आएगा ना भिड़ो যি নহওক মই জেএছবিৰ কিন্তু এইটো যে দিয়ে যে কি ভিডিঅ' কয় হে পুৰণ ভিডিঅ' ইছ বনাই বে জেএছবি মোৰ ফিলিংছ একদম ভৰি আহে বে চাই পেলাই একদম মোৰ একদম লাগে মই জেএছবিৰ লগতে প্ৰণহুবত জইন কৰোঁ নেকি এনেকুৱা লাগে মোৰ জেএছবিক দেখিলে নমস্কাৰ মই মইনা কলিজা তো ভিডিঅ'টো ইমানতে মই সামৰি মাৰিছোঁ আৰু মোক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা যে মই নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ আৰু মই আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ মাজলৈ এনেকৈ ধুনীয়া ধেমালি ভিডিঅ' আনি থাকিব পাৰোঁ তো আজিৰ ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে কোনো যাতে নিজৰ গাৰ্ড পাতি নলয়